কি হ'ল তেলাকাতলৈকে চাই আছো তুমি কাপোৰযোৰ কেনেকুৱা লাগিছে বুলি সুধি আছো নকয় কিয় কাপোৰযোৰ ধুনীয়া লাগিছে তোমাকো ধুনীয়া লাগিছে খালি কথা এটা কওঁ কি গেছ চিলিণ্ডাৰটো সৈতে একেই লাগিছে গেছ চিলিণ্ডাৰ দাম কিমান 1230 টকা হ'বলা 1000 টকা দি আনিছো এনেই কৈ দিলে আপুনি অকণ বহাই কয় আপুনি বহাই কয় তাৰপিছত মই অকণ কনক মেম্বাৰ গোটেইখন কাজিয়া লাগিলে তাৰপিছত মোক বেয়া পোৱা হয় মানুহ তেনেকৈ মোক কথা নকবা দেই মোক একদম বহাই নাই কোৱা মই লৈছোঁ আকৌ 1230 টকা দি আৰু তেনেকৈ চিলিণ্ডাৰটো বুলি মানুহক কৈ দিবা হাঁহে মোক বহুত লগৰ লৈছিলে চিলিণ্ডাৰ কৰি জোকাইহে সেই মই ধেমালিহে কৈছোঁ আৰু সেই নহয় এই কি বুলি কয় লাইনৰ বিল কিমান আহিলে 405 টকা স্মাৰ্ট মিটাৰটো লগালে নি সেইটো মই লগালে বুলিয়ে ভাবি ল'লোঁ আৰু কেতিয়া ইমান বিল আহিছে যেতিয়া সেইটো লগালে চাগে মনে চাগে সেইটো স্মাৰ্ট বিল কি বুলি কয় সেইটো স্মাৰ্ট মিটাৰ কৰি দিলে চাগে হয়তো লগাবলৈ দিয়াই নাই আছো নহ'বলা কৈহে আছে আজি ইমান বিল কেলে আহিছে হেৰিয়ত কিবা টিভিত মামা আজি কি কৈছে গম পাই কিবা মানে মেডিকেলৰ কথা ওলালে নহয় মোক এতিয়া ৰাইজে উধাই গালি দিব কমেণ্টত নকলেও নোৱাৰো পাপি মোক চোৱা মোক কৈহে মৰিম সেই কি বুলি কয় কৈছে আপোনালোকে বোলে মামাৰ লগত কি অসমৰ মুখ্যমন্ত্ৰী থাকে ন অসমৰ মুখ্যমন্ত্ৰীৰ লগত বোলে হেৰি কৰিছে চেলেঞ্জ লগাইছে তেতিয়াহ'লে বোলে এইবোৰ কিবা শিক্ষা বিভাগৰ কিবা এটা কিবা মেডিকেলত আৰু চিট উলিয়াই দিম আৰু বঢ়াই দিম মই বোলো এতিয়া মই আকৌ দিলোঁ নহয় চেলেঞ্জটো ঘৰচকৈ লাইনৰ বিলটো কমাই দিয়ক বুলি কৈ এতিয়া নিয়ে নে কিয়ে নাজানো জেললৈ আৰু কৈ পালোঁ ঘপককৈ ভিডিঅ'টোতে গম পাইছে নাই আৰু এটা কথা নহয় গম পাই নাই আমাৰ শাহুমা মোক দেখিব নহয় আছে ন পুতকলে নেকি কেলৈ বা গম নাপাওঁ এই হৈছে ভাদ মাহ সোমোৱাৰ পৰা নামঘৰলৈ যেতিয়া যায় অহাৰ পিছত মোক একেবাৰে হেৰি নামঘৰ টাইমটো মই আছে বদমাচি দুজন ইমান গম পাই নাই মোৰ কথা কিবা লগাই মানে সিহঁতৰ বোৱাৰীকেইজনী ভাল গুণ গায় আৰু মোৰ কথা বেয়াকৈ লগাই দিয়া হ'ব মই মোক এতিয়া ৰাইজে গালি দিব চাব বেয়া কথা বোলে কিয় মাতিছা বদমাচি বুলি কম হয় নহয় বা সুধো মোৰ বেয়া খং উঠে এইবিলাক লোকৰ কথা লগাই ফুৰিবলৈ কি দৰকাৰ বাৰু নামঘৰলৈ গৈছা হৈ নাম গাবলৈ গৈছা কিবা নাম গাবলৈ গৈছা নাম গা কি হয় আকৌ ছোৱালী মানুহৰ নাম গাই আছ বদনাম গাই আছ ছোৱালী নহয় বোৱাৰী সেইটোৱে এইটো কি বুলি কয় ভাদ মাহত গোৱাটো কি নাম বুলি কয় জয় জয় ৰাম ৰাম নাম হয় নাই তেহেঁতি নাম গাবলৈ গৈ পেলাই আকৌ বদনাম গায় চব নহয় আকৌ এতিয়া আহিব নহ'লে চব বুলি ক'লে আছে আমাৰ গাঁৱতে আছে এইটো দেখিছে নাই ক'ত পালা কাপোৰযোৰ সেইটোকে কোৱা নাই আকৌ এতিয়ালৈকে গিফ্ট দিছে আকৌ ইমান ধুনীয়া আছে নিজে ঘৰতে বনাইছে মোৰ মানে ভিডিঅ' চাই বুলি বৰ ভাল পালে হেনো তাৰপৰা দিছে ঘৰতে বনাই এইবিলাকে সংস্থাপনৰ পথ উলিয়াই লৈছে নিজৰ ঘৰতেহে নিজে কৰিছে মেলিছে খাইছে মতাৰ ওপৰত ভৰসা কৰি মোৰ লিখা বহি থকা নাই হয় নাই বাৰু আমাৰ আকৌ এইবিলাক ইফালেও নাই আনিব নোৱাৰিলা আপুনিনো কেতিয়া ভিডিঅ' বনালে আপোনালৈ দিবলৈ দেখি পাইছে না আপুনি ওলাই নোলাই ভিডিঅ'ত আজিলৈকে ওলাওক বুলি ক'লে দেখোন ইমান নিলেগে বুলি কয় এতিয়া আপোনালোকে কেনেকৈ কাপোৰ দিব মোকহে দেখিছে শকত আপত মেখেলা এই লম্বা চিলাই দিছে 3টা জাপ দি পিন্ধিব পাৰি আপুনি ওলালেহে আপুনি চিলিম ফিগাৰটো সৈতে ওলাই দিব লাগে এতিয়া নোলাই আকৌ ওলাব নি ওলাম বাৰু ৰাইজে ঢেৰ আপত্তি কয় আপোনাক এদিন ওলাম দেই এদিন ওলাব নি কাপোৰযোৰ দিব নাই তেতিয়া কাপোৰযোৰ আশাতহে ওলাই মানে মোক ক্ৰীম ৰঙৰ এযোৰ দিব লাগিব মানুহ আশা জীৱনত শেষ নহয় ইটো পালেও নোযোৱে সিটো পালেও নোযোৱে জীৱনটো তাৰ ন সেই কি বুলি কয় সিদিনাখন বিচনীখন এৰি থৈ গ'ল মা কেলে মোক পৰা তুমি থাপ মাৰি লৈ গুচি যোৱা নাই মই লৈছিলোঁ যে তোমাৰ পৰা এখন নতুনকৈ লৈ আহিছে এইখনৰ পৰা অনাৰ পৰা আকৌ গালি দিয়ে আছে লোকৰ বোৱাৰীয়ে বোলে অমুক টকা ঘটিছে চিলাই তিলাই কৰি বোলে ঘটিছে বোলে বিচনী কিনি আনিছে আমাৰ বিচনা তলত ভৰাই থম বিচনীখন বোলে লৈ যাব বোলে ৰচোন ঢকুনা বিচনীখনতকে আৰু কি বেলেগ ভাল বিচনী আছে এইবিলাক কিবা এনেকৈ বাটাৰফ্লাই টাইপ ফুল লগা মই এতিয়া কৈ দিছোঁ মই বোলো এতিয়া বিচনী বনালেহে হ'ব আৰু মই হয় BA পাছ কৰিলে মতা বোলো হায়দৰাবাদত কাম কৰি আছে লেবাৰ খাটি হ'লেও টকা ঘৰ পঠিয়াই আছে ঘৰলৈ হয়নে মই এতিয়া বিচনী বনাম নি হ'ল বুলি হ'লেও মই কাপোৰ বিজনেছ এটা কৰিম বুলি ভাবিছোঁ এইবিলাকে দেখি কিবা দেখি উঠিলগা কেতুৱে বোলে মোকো খাই নে কিবা হৈছে মোৰ কাপোৰ ল'ব নে আপুনি ল'ম আকৌ এইবিলাক যে ফেব্ৰিক কি বুলি কয় সুধো ফেব্ৰিক নহয় এইটো মানে এনেকৈ লগাই দিয়ে নহয় হৈ যায় মানে তেনেকুৱা ষ্টাইলৰ মই কেনেকুৱা আনিম বুলি ভাবিছোঁ জানো নাই ইয়াত চিলোৱা আনিম এইবিলাক ফুলবিলাক চব কিনি এনেকৈ চিলোৱা ডিজাইনকৈ আনিম জিন্দগী এৰাই নোযোৱা এইবিলাক লোৱা আনিম আপোনাক চিলোৱা দিম বেছি দাম নহয় খুব 1500 ভিতৰতে পাই যাব আৰু আপোনাক হ'লচেল ৰেটতে দি দিম মই যদি লয় আৰু বোলো সেই আপোনাকো কথাটো ক'লোঁ ৰাইজকো ক'লোঁ মই বোলো বিজনেছ এটা আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু ইউটিউবৰ টকা খাই থাকিলে নহয় গোটেই জীৱনটো হয়নে হেৰি কৰিম এইখন সেই বেংকৰ টকা নিয়া গাড়ীখন নি বাৰু থওঁগৈ নি এনেকুৱা এখন ধৰিব পাৰিলে আৰু ময়ো কাপোৰ বিজনেছো এৰিম ইউটিউবো এৰিম চিউটিউবো এৰিম মতাও এৰিম সেইবোৰ কথা কৈ নিদিবা আকৌ সেই কোনোবাই বোলে ক'ৰবাত ধৰিলে মোক বোলে লৈ গ'ল তেতিয়া কি কৰিবা
চফা দিব হেৰি কৰক এই ৰওক আপুনি মই যাওঁ বোধহয় কাপোৰৰ বিজনেছৰ কথা ক'লোঁ আৰু আপোনালোকৰ সেই মা ঘৰ চাহৰ ঘৰ কোনোবা বায়ে ভনীয়ে পেহীয়ে খুৰীয়ে কোনোবা আছে যদি ক'ব বোলে আমাৰ বোৱাৰীয়ে কাপোৰ আনিব ল'বি নল'বি বুলি কথা নুলিয়াব ল'বি বৰ ভাল আৰু ক'ব একদম বোৱাৰীজনী বহুত ভাল মোক তাৰমানে কিবা তেল এগাল মাৰি দিব যোৱাই নে যাওঁৱেই আপুনিতো আজিকালি তামোল এখন খাবলৈ নামাতে যাওঁ বাই